এয়াই নেকি সমাজ? এয়াই নেকি সমাজৰ পৰিৱৰ্তন? এয়াই নেকি শিক্ষিত সমাজৰ নিয়ম? পিতৃ মাতৃৰ কাঁহীখনৰ ভাতকেইটা সন্তানৰ বাবে অমৃত, ই কেতিয়াও চোৱা হ'ব নোৱাৰে। যি সন্তানে পিতৃ মাতৃৰ সেই কাঁহীত অকণমান অন্ন খাবলৈ পাইছিল, সিহঁত বৰ ভাগ্যৱান। এনেকুৱা দিন আহিল, দেউতাকে ব্যৱহাৰ কৰা সেই ধুনীয়া পাইজামী চোলাটোৱে ঘৰৰ বোৱাৰীগৰাকীয়ে ঘৰ মুচিবলৈ ব্যৱহাৰ কৰা হলো নগেন। দেউতাকে মূৰত মৰা সেই গামোচাখনে ঘৰৰ সদস্যই চাইকেলখন মোহাৰিবলৈ আজি ব্যৱহাৰ কৰিছে। দেউতাকৰ আদৰ থাকিবই বা ক'ত? এই লগন, এই বিপদৰ সন্ধিক্ষণত